আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া খিচাৰি আৰু আজিৰ ভিডিঅটো বিশেষ হ'ব যায় আছে কাৰণ আমি আছে ৰিয়া ডেকা ক্ৰছ কৰিম আৰু ৰিয়া ডেকাৰ ওপৰত পাৰ্ট 2 ভিডিঅ হ'ব আৰু ৰিয়া ডেকা কোন আপোনালোকে জানে আৰু যদি আপোনালোকে পাৰ্ট 1 চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দিয়া আছে তেতিয়ালৈ গৈ চাওক আৰু এটা সৰু ইন্ট্ৰোৰ পিছত আমাৰ আজিৰ ভিডিঅটো আৰম্ভ কৰো নে কি কয় ভদ্র বুলি নাভাবিবি নহলে হাহি হাহিয়ে সব শেষ কৰি পেলাম তোৰ অভদ্র তো তই হয়ে আর তো ক্রস করি করি শেষ করে দিম মই সপোনবোৰ পূৰণ কৰাত ধ্যান দিয়া কাৰণ মানুহ যদি খলনি হ'ব পাৰে তেতিয়া হলে সপোনবোৰ কিয় নহব যদি মানুহ খলনি হয় তেতিয়াহ'লে তই ইনষ্টাগ্ৰামত হিজৰামি কৰা কে বাদ দিয়া নাই তই কিয় খলনি হোৱা নাই মই জিও ভিডিঅ' নিদু কিয় সিহঁতে নিজে নিজে গাত পাতি লয় ইমান বুজি পাই সিহঁতে কে তোৰ নিচিনা গাধা বুলি ভাবিছে নেকি চবকে আৰু শুন তই যে একমাহ মান গা ধোৱা নাই সেইটোও চবে বুজি পায় পাহৰি যোৱা আগতে কেনেকুৱা আছিলো আৰু এতিয়া চোৱা কি হৈ আছো আৰু একবাৰ কচোন এই শুন আপলো মানে পাহৰি যোৱা আগতে কেনেকুৱা আছিলো আৰু এতিয়া চোৱা কি হৈ আছো তোৰ এখন মনত ৰাখিব লাগে চেহেৰা নেকি কেলা আৰু চবেই জানে তই যে আগতেও হিজৰে আছিলি এতিয়াও হিজৰে জীৱনত যদি সফল হ'ব বিচাৰ তেতিয়াহ'লে মানুহবোৰক গুৰুত্ব নিদি নিজৰ কামক গুৰুত্ব দিয়া বাইদেউৰ চাগে মাৰ্কেট ডাউন সেইকাৰণে বাইদেউ কেপশ্যন কি ৰাখিছে আপোনালোকে চাওকচোন বাইদেউৰ আজিকালি লাইক চাইক নাহে বেছি অভাৰ এক্টিং না আৰু আপুনি যদি জীৱনত সফল হ'ব বিচাৰে তেতিয়াহ'লে লাত মাৰি এনেকুৱা অপদাৰ্থবিলাকক বাহিৰ কৰি দিয়া আৰু নিজৰ কামত লাগি যোৱা আৰু পালো যে গুৰুত্বৰ কথা কবি আৰু তোক গুৰুত্বটো দিব লাগিল কম বাই would like to take notes while I take next মই ছোৱালী হৈ কেনে সবৰ লগত ইমান জেং কৰি ফুৰো আৰু তহতে ভাব না যদি মই লৰা হল হয় কি হল হয় লৰা হলে এইখিনি পৰতো হাত ভৰি ভাঙি ঘৰত কোনো আটাত পৰি থাকিলে হয় আৰু তোক আমি ছোৱালী বুলি নহয় আমি হিজৰা বুলিহে জানো ছোৱালী হত এটা সাকসেসফুল মানুহৰ ওয়াইফ হোৱাত কৈ নিজে সাকসেসফুল হ'ব হিকা আগত নিজে সাকসেস হৈ দেখা না বাল নেক্সট ফুল ধাৰণাত নাথাকিবা ভদ্ৰ কেৱল মুখখনহে মই নহয় অভদ্ৰ বুলিতো তোক জানোৱে আৰু তোৰ মুখখন ভদ্ৰ বুলি নহয় আমি কলা বুলি জানো এতিয়া সেইবোৰ ছোৱালীয়ে মোক শিকাব যে মই কেনেকে থাকিব লাগে তাতে আকৌ সিহঁতৰ নিজৰে সন্মান তলত পৰি আছে আৰে অবিয়াসলি শিকাব ৰে তোক কাৰণ তোৰ কমেন্ট বক্সটো দেখিলেই গম পাই ন কাৰ সন্মান ক'ত কিমান বেছি তোক কিয় নিশিকাব ৰে would like to take notes while I take বাইদেউ ভাবে তাইৰ সন্মান বেছি বুলি কিন্তু বাইদেউ নাজানে তাইতকৈ মোৰ চেনেল জোৰেৰে সন্মান বেছি যদি মোৰ কামবিলাকে হৈ কলা তেতিয়াহ'লে কিনো কৰিব পাৰিব এই ৰুদ্ৰ শৰ্মালাই কলা মই জানা মতেতো আপুনি কলৰ কাৰণেহে আপুনি কলৰ কাম কৰে আৰু আপুনি যে ৰুদ্ৰৰ মালাডাল লৈছি আপনি বোলে আকা বিছনা নুমচিবাৰ কাৰণে লৈছিল বোলে মই শুনা মতে মোৰ অবিহনে তুমি থাকিব নোৱাৰা সেইটো কোৱাৰ কেৱল অধিকাৰ পইচাৰহে আছে
তই ইনষ্টাগ্ৰামত বকচৰি কৰি থাকা আৰু ৰোষ্ট কৰাৰ অধিকাৰ আমাৰ আছে It's the one and only Digo Double G. Snoop Dogg. You know I'm mobbing with the D.R.E. তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আপোনালোকে বিচাৰে মই পাৰ্টিকুলাৰলি কাৰোবাক ৰোষ্ট কৰোঁ তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক আছে মোক ডিএম কৰি দিয়ক যে মই কাক ৰোষ্ট কৰিব লাগে আৰু গাইজ আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো সামৰো নে কি কয় বাই বাই